হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে বহুত বেছি ভাল আৰু মোৰো ভালেই। আৰু আজি একদম ৰাতিপুৱাই উঠি গ'লোঁ। আচলতে ইমান ৰাতিপুৱা উঠা নহয়, আজি এটা বিশেষ কাৰণত উঠিছোঁ। মানে মোৰ SSLC এক্সামৰ আজি ডিউটি পৰিছে। তাতে সোনকালে যিহেতু যাব লাগিব, তো সোনকালে উঠিছোঁ। এইফালে ধুনীয়াকৈ উঠি অলপ বাহিৰত ৰৈ লৈছোঁ। মানে বহুত দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ পাইছোঁ। আগতে পঢ়াৰ দিনতহে মানে এনেকুৱাকৈ উঠোঁ। আজিকালিতো ইমান সোনকালে উঠা নহয়, তো উঠি ভালেই লাগিলে। আৰু তাৰপিছত উঠি মেলি ধুনীয়াকৈ মোৰ নিজৰ কামখিনি ফাৰ্ষ্ট কৰি লৈছোঁ আৰু যিখিনি কৰিব লাগে। তাৰপিছত লাহেকৈ আৰু ওলামগৈ, তো চাই থাকক। ৰাতিয়ে মই সকলোখিনি আজৰি কৰি থৈ দিছোঁ, চাদৰত কোচ দি মেলি ধুনীয়াকৈ। আৰু বস্তুখিনি গোটেইখিনি উলিয়াই থোৱা আছে, যাতে ৰাতিপুৱা কোনো কাৰণত দেৰি নহয়। আৰু মনটোত অলপ ভয়ো লাগি আছে, কাৰণ এনেকুৱা এক্সপিৰিয়েঞ্চ আগতে পোৱা নাই। তো কি হয় নাজানো, বাকী ওলাই মেলি লওঁ। মই একদম ওলাই মেলি ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। এইটো অকণমান গৰম লাগিছে আজি, জানো চুৱেটাৰটো পিন্ধি যাওঁ নে নাযাওঁ। তাতে গৰমে উঠিব চাগে। গৰম দিনবিলাক আহিলে আৰু বাকী ভয়হে লাগিছে, কেনেকুৱা বা হয়, কিবা হয়। মানে ফাৰ্ষ্ট টাইম দিম ন ডিউটিটো। বেলেগ ডিউটি তেনেকৈ দিছোঁ, এডিআৰই বা এনেকৈ SI বাকী এইটো অলপ ভয় লাগিছে। হ'লেও ডিউটিটো দিছে যেতিয়া কৰিবতো লাগিবই। বাকী এয়া, তালৈতো মোবাইল নিব নিদিয়ে, মই পৰিৱেশটো দেখুৱাবলৈ নোৱাৰিম। বাকী আহি পেলাই ক'ম কি হ'ল কি নহ'লে, তো আপোনালোকে চাই যাব। হেল্ল' এভৰিৱান, এইফালে একেবাৰে ডিউটিৰ পৰা আহি পাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু ডিউটিটো বাৰু ভালে পাৰ হৈ গ'ল। বাকী এতিয়া অকণমান টাইম হ'ল বাৰু, 20 মিনিটমান হৈছে মই আহি পোৱাহি। অলপ বহি লৈছোঁ, ভাগৰ লাগিছে মানে বহুত বেছি। বাকী এক্সপিৰিয়েঞ্চটো ভালেকৈ গ'ল, মানে বেছি ইমানো টাফ নহয়, কিন্তু অলপ ভয় লাগি থাকে মানে, যিহেতু অলপ ৰিস্ক হয় ন এক্সামটো। আৰু আগতকৈ পেটাৰ্ণবোৰো বহুত বেছি বেলেগ হ'ল আমি দিয়াতকৈ, আৰু বহুত বেছি বেলেগ হ'ল। বাকী এতিয়া নাজানো আৰু, মোৰ ভণ্টিও আচলতে এক্সাম দি আছে। তাইক সুধিছিলোঁ, পেপাৰখন বাৰু অকণমানকৈ দেখিছিলোঁ, ইমান বেছি টান অহা নাই। বাকী কেনেকুৱা হয় ষ্টুডেণ্টবিলাকৰ, সিহঁতি পঢ়াৰ লগত নিৰ্ভৰ কৰিব আৰু। তাতে ভালেই লাগিলে ডিউটি দি। বাকী এতিয়া ৰুমত আহি পাইছোঁ। আজি বাৰু ভাত পানী মই বনোৱা নাই, মানুহজনে বনাই মেলি থৈছে ধুনীয়াকৈ। বাকী এতিয়া ভাত পানী খাম, আৰু কি বনাইছে কি কথা সেইখিনি দেখুৱাম। আৰু এইফালে আজি নেক্সট ডে হয়। বাকী নেক্সট ডে দিনাখনো এইফালে ধুনীয়াকৈ মেখেলা চাদৰযোৰ, মানে চাদৰখন ৰাতিয়ে কোচ দি মেলি থৈ দিছোঁ, যাতে ৰাতিপুৱা দেৰি নহয়। বাকী এযোৰ মোৰ ফেভৰেট মেখেলা চাদৰ হয়, আৰু এইযোৰ পিন্ধি পেলাই কেনেকুৱা লাগিছে আপোনালোকে জনাব। বাকী এয়া ধুনীয়াকৈ পিন্ধি মেলি লৈছোঁ। এতিয়াও মই মেখেলা চাদৰযোৰ পিন্ধিব পৰা হোৱাগেই নাই বাৰু দেই, অলপ হ'লেও খেলি মেলি লাগে। আৰু মানে মেখেলা চাদৰ পিন্ধি গ'লে যিমান গহীন নিচিনা লাগে, মানে ডিউটি দিবলৈ গ'লে কুৰ্তাযোৰ পিন্ধি গ'লে সিমান বেছি মানে মই ভাল নাপাওঁ। আৰু সেইকাৰণে মই ৰাতিপুৱা সোনকালে কষ্টকৈ উঠি মেলি হ'লেও মেখেলা চাদৰযোৰ পিন্ধি যাবলৈ ট্ৰাই কৰোঁ। বাকী আজি ডে 2 হয়, আৰু আজিৰ দিনটো ভালে পাৰ হ'লেই হ'ল, সেইটোকে মনতে ভাবি আছোঁ। বাকী চাই থাকক। আৰু এতিয়া ধুনীয়াকৈ অলপ স্কিন কেয়াৰ কৰি লওঁ ধুনীয়াকৈ। আৰু এইফালে ফাৰ্ষ্টতে লগাবলৈ লৈছোঁ ডট এণ্ড কিৰ এইটো চিৰামটো। ফাৰ্ষ্ট ফেচ ৱাছটো কৰি আহিলোঁ, তাৰপিছত ডট এণ্ড কিৰ চিৰামটো লগাম। এইটো বহুত ভাল হয় ইউজ কৰিবলৈ, বহুত বেছি ভাল পাইছোঁ মই ইউজ কৰি। আৰু তাৰপিছত বাকী আৰু স্কিন কেয়াৰৰ কাৰণে কি ইউজ কৰিছোঁ সেইটো ভিডিঅ'টো চালে গম পাব, তো চাই যাওক ভিডিঅ'টো। আৰু মোৰ যে একদম চুলিখিনি মেলিলে খং উঠা হৈছে, মানে ইমান বেছি চুলি সৰিবলৈ লৈছে নহয়, নাজানো আৰু কেইদিনমানৰ পিছত একেবাৰে চুলি নাইকিয়া হৈ যাব নেকি, ভয়ে হৈছে। আৰু নাজানো, কিবা যদি চুলি নসৰাৰ কাৰণে কিবা আছে তেতিয়াহ'লে আপোনালোকে প্লিজ জনাবচোন মোক। একদমেই আগফালে চুলি নাইকিয়া হৈ গৈছে। আৰু এয়া
আজিও মানে মোৰ ডিউটি আছে। কালি বহুত বেছি ভাগৰ লাগিলে আৰু পিছত ভিডিঅ' চিডিঅ' তেনেকৈ বনোৱাই নহ'লে। আৰু মানুহজনো ধেমাজি গৈছে বিশেষ এটা কামৰ কাৰণে। তো আজি এইফালে অলপ দেৰিয়ে হৈছে। আজি টমটমতে যাবগৈ লাগিব, সেইকাৰণে লৰালৰিকৈ ওলাইছোঁ আৰু উঠা অলপ দেৰি হ'ল। বাকী বতৰটো একদমেই ঠাণ্ডা, কালি ইমান ৰ'দ দিলে, আজি একদম আকৌ ঠাণ্ডা কৰিছে। তাকে সোনকালে ওলাই মেলি ল'লোঁ। এতিয়া কিবা এটা ফটককৈ খাই লওঁ, মানে চাহে খাই যাম, এনেও মই এতিয়া ভাত খাই যাব নোৱাৰোঁ ইমান সোনকালে। তো চাই থাকিব। সেইফালে আকৌ একেবাৰে ডিউটি দি আহি লগ পাইছোঁহি, ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। এতিয়া যাওঁ, মেমৰ বাৰ্থডে আছে, বাৰ্থডেলৈ যাওঁ মেমৰ ঘৰলৈ। তো বাকী আজি ডিউটিটো ভালে ভালে গ'ল আৰু আজি 2 আৱাৰ্চৰ আছিলে, 11টাতে পৰীক্ষা খতম। বাকী আহি পালোহি, এতিয়া যাওঁ, লৰালৰিকৈ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, মুখখন ধুই মেলি ল'লোঁ। এতিয়া যাওঁ, তাতো দেখুৱাম, কি দেখুৱাব পাৰোঁ নাজানো বাৰু। বাকী চাই থাকিব। মই ফাৰ্ষ্টতে আহিলোঁ আমাৰ স্কুলতো মেমক ছাৰপ্ৰাইজ দিয়া হৈছিলে, আৰু স্কুলৰ পৰা বাহিৰে বাহিৰে মই মেমৰ ঘৰলৈ যামগৈ। আৰু এইফালে স্কুলত ধুনীয়াকৈ সকলোৱে ছাৰপ্ৰাইজ দিছে, আৰু মোৰ যিহেতু ডিউটি আছিলে, মই ডিউটিৰ পৰা ৰুমলৈ গৈ ড্ৰেছ চেঞ্জ কৰি মেলি আহিছোঁ, আৰু এইফালে কেক কাটিলেই মই আহি পোৱালে। বাকী এয়া আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মেমৰ বাৰ্থডে খাবলৈ মেমহঁতৰ ঘৰৰ পৰা জাষ্ট আহি পাইছোঁহি, আৰু তাতে বাৰ্থডে পাৰ্টি দিলে মেমে ধুনীয়াকৈ। খালোঁ একদম, মই ফটো কেইখনমান দি দিছোঁ, আপোনালোকে নিশ্চয় চাব। আৰু তাত মানে ইমান ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ, আৰু ছাৰহঁতো আছিলে, বাকী মোৰ কলিগছখিনিও আছিলে। ভিডিঅ' কৰি থাকিবলৈ তেনেকৈ বেয়া লাগিলে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো। তো আজিলৈ আহিছোঁ, বাই।